ভকতে দ্ৰব্য দেখিহে চাপৰি বজায় জুবিন দা বিহীন প্ৰথমটো বিহু আৰু সেয়েহে চাগে এইবাৰ বৰ বেছিকৈ কঙালী তথাপিও পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে ভতিজাক বাইকত বহুৱাই পথাৰলৈ ওলালোঁ সেউজীয়া পথাৰখন কাৰণো বাৰু ভাল নালাগে তাতে কাষতে এখন ইমান ধুনীয়া বিল ধুনীয়া গাঁওখনি মোৰ কাষতে ৰূপালী নদী সেউজীয়া বননি সোণোৱালী ধাননি ফলে ফুলে ধানে কাকা গাঁও আমাৰ গাঁও আমাৰ সন্ধ্যা তুলসীৰ বেদীত চাকি জ্বলাবৰ কাৰণে মানুহজনীৰ এই আয়োজন আৰু তাকে দেখি কণমানিজনী আৰু ভতিজাকেইটাও লগতে বহি ল'লেহি তোমাৰ পানী লাগিছে মাতটো ডাঙৰ হৈ গৈছে মাক কবা অৰেঞ্জৰ ৱাৰেষ্ট আনি দিব তুলসী দিমগে বলা চালানখন লৈ যাব লাগিব চালানখন আৰু বাছি আহোঁ কেতিয়াবা আলবা এই প্ৰতিদিন মতে যাম বিহাৰা তুলসীৰ গুৰিত চাকি জ্বলোৱাৰ পাছত এইবাৰ পথাৰত এগছি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু মা লক্ষ্মীক প্ৰাৰ্থনা কৰিলোঁ যাতে শস্যৰে নদন বদন হয় সকলোৰে কাতি বিহু বুলিলে সন্ধ্যা পৰত ঘৰে ঘৰে তুলসীৰ ওচৰত গৈ বুট মগু নাখালে কিবাচোন ভালেই নালাগে আৰু সেইবাবে অকণমানিকেইটাৰ লগত ময়ো ওলাই গ'লোঁ সকলোৱে ঘৰে ঘৰে বুট মগু খাবলৈ কাৰ ঘৰত কোন ফাকি ঘোষা গাব তাৰ হিচাপ কণমানিকেইটাই কিন্তু বহুত দিনৰ আগৰ পৰাই কৰি ৰাখে আমিও আগতে কৰিছিলোঁ দিয়কচোন বিহু খাবলৈ যাব লাগিবই মই দেহাটো অকণমান এনেকুৱা হৈ তথাপিতো ভৰি হাত কাইলৈ যাম বাৰু মই না ধৰা খালে এই কাপান ধৰা মনোবাঞ্ছা পূৰ্ণ হওক মাহ প্ৰসাদ খাবলৈ নাপাম বুলি চিন্তা কৰিছিল ভকতে দ্ৰব্য দেখিহে চাপৰি বজায় নিজে কালে নিজৰ ধৰিলেহে আমি ধৰো তাৰমানে সকলোৰে ঘৰে ঘৰে ঘোষা ফাকি ভিন্ন ভিন্ন হ'লেও প্ৰাৰ্থনা কিন্তু এটাই জুবিনদাৰ ন্যায় সোনকালে হ'ব লাগে হে ঈশ্বৰ তুমিয়ে আমাৰ আশা ভৰসাৰ শেষ থল জয় জুবিনদা বুলি কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিনদা